পাটগিৰি ডাঙৰীয়া এগৰাকী বিশিষ্ট শিল্পী বজালী অঞ্চলত তেখেতে বঞ্চিত হৈ আছিলে, উপেক্ষিত হৈ আছিলে। মই নিজে তেওঁৰ ঘৰত এবাৰ আহি পেলাই মই তেওঁকে প্ৰশ্ন সুধিছিলোঁ যে আপুনিনো বাৰু কিয় শিল্পী পেঞ্চন পোৱা নাই। তেখেতে কৈছিলে যে কিয় পোৱা নাই সেইটোতো মই নাজানো, মই বাৰে বাৰে এপ্লাই কৰি থাকোঁ। কিন্তু যি কি নহওক এইবাৰ তেখেতে আবেদন কৰিলে। আবেদন কৰাৰ পিছত অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে লাগি ভাগি তেখেতক এই সন্মান আমি যাচিছোঁ। আৰু তেওঁ প্ৰাপ্য 100% প্ৰাপ্য। এনেকুৱা বহু শিল্পী আছে, যেনেকুৱা প্ৰমোদ ৰায় ডাঙৰীয়াও এই শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ আছিলে। তেখেতক যোৱাবাৰ আমি এই শিল্পী পেঞ্চন দিছিলোঁ, যদিও তেওঁ মৃত্যুবৰণ হৈছিলে, তেওঁ আমাৰ মাজত নাই। যাৰ কাৰণে এই শিল্পী পেঞ্চন নামহে ঘোষণা হ'ল, কিন্তু কোনো আৰ্থিক সহযোগিতা পোৱা নাছিলে। যাৰ কাৰণে তেওঁৰ সহধৰ্মিনী চন্দ্ৰপ্ৰভা ৰয় তেখেতেও এইবাৰ শিল্পী পেঞ্চন পাইছে, তেওঁ মানে ফেমিলি পেঞ্চন। আৰু লগতে আমাৰ যি জোনানামৰ শিল্পী সেইগৰাকী ব্যক্তি হৈছে ভোগীৰাম দাস, তেখেতেও এইবাৰ পাইছে। আন এগৰাকী ছিংগাৰ উত্তম বৰ্মন ডাঙৰীয়া তেখেতেও পাইছে। আৰু ইয়াৰ লগতে 8গৰাকীকৈ এককালীন পাইছে এই বজালী অঞ্চলতে। সকলোকে মই অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু বিশেষকৈ ৰজনী পাটগিৰি ডাঙৰীয়াৰ যি তেওঁ কৰ্মৰ ফল আজি স্বীকৃতি হিচাপে পাইছে অসম চৰকাৰৰ পৰা, তেওঁক মই অভিনন্দন জনাইছোঁ।